চাওক মেম আমি এনেকুৱা এটা মানে মই আপোনাক এটা প্ৰশ্ন সুধিম দেই প্ৰশ্ন বুলি নহয় তাৰমানে আমি এটা জনা উচিত আৰু আমাৰ মানে এনেকুৱা এটা বস্তু আছে যি বস্তু বিভিন্ন ঠাইত মানে বিভিন্ন নামে জনা যায় বস্তুটো আমাৰ কিন্তু বিভিন্ন জেগাত মানে আছে বস্তুটো কিন্তু বস্তুটো একেটাই হয় নামটো একেটাই হয় বিভিন্ন জেগাত মানে বিভিন্ন নামেৰে আমি নামাকৰণ কৰোঁ সেই বস্তুটোক মানে আমি বিভিন্ন নাম দিওঁ মানে আমাৰ লাগি আছে মানে আমাৰ ইয়াতে আছে মানে বিভিন্ন ঠাইত বিভিন্ন নামেৰে আমি সেই বস্তুটো গম পাওঁ মানে আমি নিজে মানে নামটো চেঞ্জেছ আছে নিজে নিজে চেঞ্জ কৰিছোঁ বস্তুটো একেটাই হয় কিন্তু বিভিন্ন ঠাইত মানে বিভিন্ন জেগাত আমি বিভিন্ন ধৰণে নামবিলাক মানে আমি নামাকৰণ কৰোঁ বেলেগ বেলেগ নাম দিওঁ বস্তুটো একেটাই বস্তু আমাৰ প্ৰত্যেকৰে আছে অকল নহ'ব চকু আইচ কয় ইংলিছত বা বাহিৰত কোনোবা নাই আমাৰ ইয়াতে আমি নিজে নিজে মানে বিভিন্ন ঠাইত বিভিন্ন নামবিলাক মানে নামাকৰণ কৰোঁ আমি নিজে বনাই লৈছোঁ মানে আমি নিজে নামাকৰণ কৰোঁ কুৱেশ্যন ক্লুটো বুজা নাই ক্লুটো নাই মানে আপুনি যেনেকুৱা কুৱেশ্যনটো সুধি আছে ন চাওক এতিয়া মই কৈছোঁ ন আমাৰ এনেকুৱা এটা বস্তু আছে আমি নিজে নিজে মানে নামবিলাক মানে বেলেগ বেলেগ ধৰণেৰে মানে আমি নামাকৰণ কৰি লৈছোঁ গম পাইছে বিভিন্ন জেগাত মানে বস্তুটো আছে সেই বস্তুটো বস্তুটো একেটাই হয় কিন্তু আমি জেগাৰ পৰিৱৰ্তে মানে আমি নামবিলাক মানে চেঞ্জ কৰি দিছোঁ মানে বেলেগ বেলেগ কৰি নিজৰ নাম মানে সেই বস্তুটো যিটো বস্তুৰ কথা কৈছোঁ সেই বস্তুটো একেটাই হয় কিন্তু আমি চেঞ্জ কৰি দিওঁ মানে ইয়াত থাকিলে মানে বেলেগ ইয়াত থাকিলে বেলেগ তাত থাকিলে বেলেগ তেনেকুৱা কৰি দিওঁ বুজিছে এতিয়া বস্তুটো মানে যিটো বস্তুৰ কথা যিটো নাম ক'ব লাগে আপুনি সেই নামটো একেই হয় কিন্তু আমি জেগাৰ পৰিৱৰ্তে আমি বস্তুটোৰ নামো মানে চেঞ্জ কৰি দিওঁ বদলি কৰি বস্তুটোৰ নাম ক'ব লাগে আমাৰ শৰীৰতে আছে এইটো কৈ দিছোঁ আমাৰ শৰীৰত লাগি আছে ভাবকচোন অকণমান পাৰিনে নাই পাৰিবতো লাগে আপুনি লাগি আছে আপুনি চাওক দেখিও আছে আপুনি চাওক চশমাটো কয় নেকি বিভিন্ন আমি নিজে নামবিলাক কওঁ মানে কয় নেকি চশমাটোতো বিভিন্ন নাম নিদিয়ে ন কিন্তু আপুনি কৈছিলে শুদ্ধ হৈছিলেগৈ কিন্তু কি কাৰণটো দেখাব লাগিব মানে কোনটো আপুনি এতিয়া কোনটো শুদ্ধ হৈছিলে আপুনি ডাইৰেক্ট কওকচোন কোনটো শুদ্ধ বুলি ভাবে আপুনি আন্দাজতে শুদ্ধ হৈ গৈছিলে বাট কি কাৰণটো আপুনি বুজা নাই একদম মানে সঠিককৈ কৈ দিয়ক লিপটো কেনেকৈ হ'ব পাৰে ডিঙি চুলিটো হয় কিন্তু কেনেকৈ কওকচোন এই চুলি বস্তুটো এতিয়া একেটাই হয় নাই কিন্তু ইয়াত যদি এইটোতো চুলিয়ে হয় কিন্তু ইয়াত থাকিলে আমি চেলাউৰি বুলি কওঁ নাই এইটো আমি চেলাউৰি কওঁনে ইয়াত যেতিয়া এই বস্তুটো থাকে ন এই বস্তুটো চকুৰ ইয়াত যে থাকে এইটো নোম বুলি কয় আমি চকুৰ নোম বুলি কওঁ চকুৰ পতাত কিবা এটা থাকে ন এইটো নোম বুলি কওঁ বস্তুটো কিন্তু চুলিয়ে হয় ইয়াত যদি থাকে এইটো দাড়ি ইয়াত থাকিলে দাড়ি কয় নাই ইয়াত থাকিলে এইখিনি কি কয় এইখিনি মুচ কয় নাই আৰু হাতত যদি থাকে চুলিয়ে থাকে ইমানখন চুলি বুলি নকওঁ ইমান নোম আছে ছাৰ মানুহজনৰ নোম বুলি কওঁ এই হাতত থাকিলে মানে নোম আৰু গাত যদি থাকে সেইটোও নোম তাৰপিছতে আৰু ইয়াত থাকিলে মানে কি ইয়াত থাকিলে মুচ আৰু ইয়াত থাকিলে দাড়ি ইয়াত থাকিলে চকু পাখি আৰু এইখিনি হৈছে চকু চেলাউৰি এইখিনি হৈছে চুলি হয় মানে বস্তুটো একেটাই হয় বিভিন্ন ঠাইত মানে য'ত যেনেকৈ থাকে আমি নামবিলাক চেঞ্জ কৰি দিছোঁ মানে বদলি কৰি দিছোঁ সেইটোৱে হৈছে আপুনি কিবা সুধিব চুলিৰ এটা গান গাই দিয়কচোন চুলিৰ কাৰণে গান গাই দিয়ক চুলিৰ গান কি গাম চুলিটো গান আপুনি গাই দিলেহে পাৰিব উৰ্দু শব্দ বুলি কয় জুলফি হিন্দীত কয় কেশ বাল তাৰপাছত এটা গান আছে
আমাৰ অসমীয়া চুলিৰ বিষয়ে গান আছে নহয় মই খালি মই জনা নাই আৰু এই চুলি ক'লে আপুনি চুলিৰ বিষয়ে আমাৰ হিন্দী চিনেমাত বা কবি সিহঁতে বহুত লিখিছিল ন ছোৱালী মানুহৰ ওপৰত যে ইমান চুলিটো ধুনীয়া নহয় জানো চুলিখিনি মানুহৰ সৌন্দৰ্য এটা বঢ়াই গম পাইছে অঁ মানে চুলিখিনি তাৰ চকু এনেকুৱা গাল এনেকুৱা যদি ছোৱালী মানুহৰ ইমান সুন্দৰতাটো মই কলেজ পঢ়োঁতে মই ভাবিছোঁ এবাৰ ন ছোৱালী মানুহটো তাৰিফ কৰিছে কবিয়েও লিখিছে ইমান ধুনীয়াকৈ কিন্তু মতা মানুহৰ কাৰণে একো নাই সেইকাৰণে মই কৈছিলোঁ কালি মই নিজে বনাইছিলোঁ মই পঢ়াৰ কাৰণে এতিয়া চাওক মানে মই শুনিছোঁ দেই মই সেইদিনাখনি নিজৰো পাইছিলোঁ চাইছিলোঁ সলমান খান তাৰপিছত আৰু যিবিলাক আৰ্টিষ্ট আছে ন সেই আৰ্টিষ্টবিলাকে মানে গোটেইবিলাকে বোলে চুলিবিলাক মানে বেলেগ ডুপ্লিকেট চুলি লগাই থৈ দিছিল এক্সটেনশ্যন কৰে অঁ